নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। আৰু ADRE গ্ৰেড 4ৰ ভাইভা অনুষ্ঠিত হৈ আছে 5 তাৰিখৰ পৰা। আৰু ইয়াত বহু ধৰণৰ প্ৰশ্ন সুধিছে, কিন্তু প্ৰশ্নবোৰ বিশেষ টান নহয়, একেবাৰে ইজি প্ৰশ্ন সুধি আছে। আৰু আজি 7 জানুৱাৰী আৰু 7 জানুৱাৰীৰ যিহেতু প্ৰথম শিফ্টত কেনেধৰণৰ প্ৰশ্ন সুধিছে, সেইটো হিচাপত মই দ্বিতীয় শিফ্টতো কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে সেই দুয়োটা বস্তুৱে আলোচনা কৰিম এইটো ভিডিঅ'ত। আৰু আপোনালোকে যদি এতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত লাইক কৰি দিব, পৰৱৰ্তী সময়ত আপোনালোকৰ সুবিধা হ'ব। আৰু প্ৰথম প্ৰশ্নটো সুধিছে, আৰু আজিৰ প্ৰথম প্ৰশ্নটো হৈছে তোমাৰ পৰিচয়টো দিয়া। আৰু আপোনালোকে প্ৰতিটো 5 তাৰিখৰ পৰা ভিডিঅ'তে চাগে আপোনালোকে দেখিছে যে প্ৰথম পৰিচয়টো সকলোকে সুধিছে, আৰু তেনেকুৱা ধৰণৰে প্ৰশ্ন প্ৰথমতে আৰম্ভ হৈ যায়, কেনেকুৱা পৰিচয় দিয়ে, কেনেধৰণে ব্যৱহাৰটো চাই তেওঁলোকে। আৰু দ্বিতীয়তে সুধিছে তুমি কেতিয়া HS LC আৰু HS পাছ কৰিছা। এই প্ৰশ্নটো বেলেগক বেলেগ ধৰণে সুধিছে। প্ৰথমতে সুধিব পাৰে যে কিমান মাৰ্ক পাইছা বা কেতিয়া দিছা এই HSLC বা HS এক্সাম, আৰু সেইটো বিষয়ত আপোনালোকে পূৰা প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিব, কাৰণ একদম ইজি। আপুনি কিমান নম্বৰ পাইছে সেইটো আপোনালোকে নিশ্চয়কৈ জানে, বা কেতিয়া দিছিল সেইটো আপোনালোকে জানে। একেবাৰে ইজি প্ৰশ্ন সুধিছে। আৰু এইবাৰ বিশেষকৈ চৰ্চিত যিহেতু লাচিত বৰফুকনৰ 400 বছৰ বাৰ্ষিকী, যি জন্মবাৰ্ষিকী এই উৎসৱ উদযাপন কৰিছে, ঠিক তেনেকুৱা ধৰণে সেইটো বিষয়ৰ প্ৰশ্ন সুধিব পাৰে। আৰু বিশেষকৈ সুধিছে লাচিত বৰফুকনৰ জন্ম, আৰু কিছুমানক মৃত্যুৰ কথা সুধিছে। গতিকে আপোনালোকে লাচিত বৰফুকনৰ জন্ম মৃত্যুটো আপোনালোকে চাব, আৰু যদি নোৱাৰে মোক কমেণ্ট কৰি দিব, মই ভালকৈ আপোনালোকক এনচাৰবিলাক দি দিম এটা নতুনকৈ ভিডিঅ'ত। আৰু আপোনালোকক সুধিছে এই চাকৰিটো কিয় লাগে, আৰু বহুতক সুধিছে এনেকুৱা ধৰণে এই চাকৰিটো আপোনালোকক যদি দিওঁ, যদি দূৰত আপোনালোকক পষ্টিং দিওঁ, আপোনালোকে চাকৰিটো কৰিবনে নকৰে এইটো বিষয়তো সুধিছে। চ' তেনেকুৱা, আৰু আপোনালোকক ইমান টান নহয় বস্তুটো, আপোনালোকে নিজে ভাবি কিনে শুদ্ধ উত্তৰটো দিব আপোনালোকে কেনেকুৱা ধৰণে বিচাৰে এই চাকৰিটো। আৰু ইমান বেছি টান নুসুধে, আপোনালোকে একদম ইজি পাব। আৰু সকলোবোৰ বহুতো ইউটিউবাৰে বেলেগ বেলেগ ধৰণে ভিডিঅ' বনাইছে, কিন্তু মই কিছুমানৰ একেবাৰে ভাল পোৱা নাই। গতিকে আপোনালোকে শুদ্ধ চেনেল এটা বিচাৰ কৰি আপোনালোকে ভিডিঅ'বিলাক চাব,